মই বিশেষভাৱে এই যি আমাৰ 16 তাৰিখৰ যি নেশ্যনেল প্ৰেছ ডে আছিলে, নেশ্যনেল প্ৰেছ ডেৰ সংক্ৰান্তত আমাৰ সতীৰ্থ সাংবাদিক বন্ধুসকলে ফুলনি MSc, বিশেষকৈ ফুলনি MSc কনষ্টিটুৱেঞ্চিৰ MSc তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ কাংগুৰা কিলিং ডাঙৰীয়াৰ ওচৰত গৈছিল বিশেষ কিবা কাৰণত। তেনেকুৱা সময়ত ফুলনিৰ যি MSc অৰ্থাৎ বৰ্তমান টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ EM ইনচাৰ্জ, তেখেতে যি অভব্য আচৰণ সাংবাদিকসকলৰ ওপৰত কৰিলে, বিশেষভাৱে আক্ৰমণাত্মক হৈ সাংবাদিকসকলক যি অপমান কৰিবলৈ চেষ্টা কৰিলে, তেনে ক্ষেত্ৰত মই আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ আজুৰ প্ৰেছিডেণ্ট হিচাপে, ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট হিচাপে জিলাখনৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ডাঙৰীয়া, লগতে আমাৰ ডিফু সমষ্টিৰ MP সাংসদ হৰেণ সিং বে ডাঙৰীয়া, লগতে চৰকাৰৰ সমূহ বিষয়ববীয়াক এটা কথা অনুৰোধ কৰিম যে তেখেতে এনেধৰণৰ বেয়া ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমাৰ যিহেতুকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সাংবাদিকসকলক ফ'ৰ্থ পিলাৰ বুলি যিহেতুকে কৈছে, আমি ৰাইজৰ হৈ কাম কৰোঁ, সকলোৰে হৈ কাম কৰোঁ, তাৰ পিছতো এনেধৰণৰ বেয়া ব্যৱহাৰ কৰি আমাৰ সাংবাদিকসকলক যি অপমানিত কৰিছে, তাৰ কাৰণে মই আমাৰ পৰিষদৰ সকলো সদস্য তথা মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াক অনুৰোধ জনাম যাতে তেওঁৰ এই যি EM কাৰ্যবাহী সদস্য যিটো আছে, তেখেতক তাৰ পৰা তৎকালীনভাৱে তেওঁক নমাই দিব লাগে। এনেধৰণৰ কথা যাতে ভৱিষ্যতলৈ নকয়, সেই সংক্ৰান্ততো দলীয় হিচাপে তেখেতক তেখেতক মানে এটা জনাই দিব লাগে যে সাংবাদিকসকল যিহেতুকে আপোনালোকৰে ৰাইজৰ পক্ষত থাকি কাম কৰে, ৰাইজৰ হৈ কাম কৰে, নিজৰ জিলাখনক দেশৰ হকে কাম কৰে, গতিকে তেওঁলোকক এনেধৰণৰ যাতে অপমান ভৱিষ্যতে নকৰে। আৰু এটা কথা ঠিক, তেখেতে এটা কথা কৈছে যে কোনো সাংবাদিককে তেওঁ বিশ্বাস নকৰে বা বিশ্বাস কৰিব নোৱাৰে। তেনেকুৱা ক্ষেত্ৰত এটা কথা আমি কওঁ যে সাংবাদিকসকলে যেনেকেই নহওক তেখেতসকলৰে সংবাদ প্ৰেৰণ কৰে, তেখেতসকলৰে সংবাদ ছপায়, তাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা সা সুবিধা বা অন্যান্য তেনেকুৱা ধৰণৰ জলপানী তেওঁলোকে নাপায়। তৎসত্ত্বেও তেওঁলোকে ৰাইজৰ সহায়ৰ কাৰণে নিজৰ জিলাখনৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত, তেওঁলোকে যি সমাজৰ স্বাৰ্থত থাকি তেওঁলোকে বাতৰি পৰিৱেশন কৰে, কৰাৰ পিছতো এনেধৰণৰ যি অভব্য আচৰণ জিলা পৰিষদৰ ফুলনি জিলা পৰিষদৰ সদস্য তথা এক্সিকিউটিভ মেম্বাৰ কাৰ্যবাহী সদস্য কাংগুৰা কিলিং ডাঙৰীয়াই কৰাটো আমি সহজভাৱে ল'ব পৰা নাই। গতিকে এই ক্ষেত্ৰত মোৰ অনুৰোধ থাকিল আমাৰ কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়ালৈ, তেখেতে যাতে
অতি শীঘ্ৰে বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ তেওঁক এক্সটেনশ্যন কল কৰি তেওঁৰ যি EM পদ আছে EM পদবীৰ পৰা তেওঁক ব' ডাউন কৰিব। থেংক ইউ।